সন্ধিয়া হওঁ হওঁ অৱস্থা ঘৰলৈ মনত পৰে লগৰ সমনীয়া সৰুকালৰটোৱে মনত পৰে আজিকালি এতিয়াৰ সময়ত কি কৰিছিলোঁ আমি সৰুতে পথাৰত তেনেকৈ গাঁৱৰ পৰিৱেশ কেতিয়াবা মনত পৰে আৰু এতিয়াতো চহৰে নগৰে ঘূৰি ফুৰি দিল্লী মহানগৰীত থাকি সেইবোৰ মনত পৰিলে বহুত চকু পানী বুজিছনে সেইকাৰণে আজি এই ইমান ডাঙৰ চহৰত এনেকুৱা জংঘল তেনেকুৱা বস্তু দেখিছে সেইকাৰণে ভাবিলোঁ ফ্ৰেণ্ডছ কি কৰিব এই আমি জনাই এবাৰতে এবাৰ বুলি কয় সেইকাৰণে আপুনি ডেকিয়ালতাৰ মূল কাৰণ কি কিন্তু ডেকিয়ালতাৰ বহুত কিবা কিবি বস্তু আছে বুলি কৈছে মানে বহুত ধৰণৰ বীজ জাতি নানা ধৰণৰ কাটি বুলি কৈছে সেইকাৰণে এইটো মই হোৱা নাই যদি আপোনালোকে এই বস্তুৰ বিষয়ে জানিব বিচাৰে তেন্তে কমেণ্ট কৰি জনাব পাছত মই আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰত আজিৰ ভিডিঅ' ইমানেই